আপোনাৰ 5999ত আহি যায় এতিয়া যেহেতু পূজা অফাৰত পূজা অফাৰত আৰু কিবা অফাৰ আছে নে অফাৰ আছে আপুনি হেলমেট দুটা পাব প্লাছ গিফ্ট আছে ডিলাৰৰ ফালৰ পৰা আৰু গিফ্টটো ধৰক এনেকুৱা নহয় যে কোনোবাই পাব কোনোবাই নাপায় সকলো কাৰণে এটা ফিক্স গিফ্ট আছে ডিলাৰৰ ফালৰ পৰা নমস্কাৰ এবি মিডিয়া চেণ্টাৰক স্বাগতম জনাওঁ নতুন বাইকৰ উপস্থাপন আপোনালোকৰ সন্মুখত আছোঁ মই আছোঁ অজয় নগৰত তো প্ৰথমতে হ'ব নামটো জনাব মোৰ নামটো ৰশ্মি হয় হয় মই ইয়াৰে আপোনাৰ চেলছ এক্সিকিউটিভ হয় ডিলাৰৰ চেলছ এক্সিকিউটিভ হয় আপোনাৰ ইয়াত কি ফাইনেন্স কি আছে সম্পূৰ্ণ জনাই দিব আমাৰ ইয়াতে আপোনাৰ ফাইনেন্স কেইবাটাও আছে ধৰক আপোনাৰ HDFC আছে HDB আছে LNT আছে টাটা আছে হিন্দুজা আছে IDFC আছে য'ত আমি কাষ্টমাৰ চবতকৈ কম পাই আমি তাতে ধৰক দিবলৈ চেষ্টা কৰোঁ যাতে কাষ্টমাৰ ছেটিছফাইড হৈ যায় আমাৰ ইয়াৰ পৰা ফেচিলিটি মানে আপোনাৰ কম ডাউন পে'মেণ্টৰ সুবিধা আছে আৰু ধৰক কাষ্টমাৰৰ কথা তেখেতে কম ডাউন পে'মেণ্ট কৰিলে কম ডাউন পে'মেণ্ট কৰিব পাৰে প্লাছ বেছি দিলেতো তেখেতসকলৰ কাৰণেই ভাল প্লাছ আপোনাৰ অফাৰো আছে আপোনাৰ ডাউন পে'মেণ্ট মিনিমাম আপুনি ধৰক 5,000ৰ পৰা আমি দিব পাৰিম ইয়াত ডকুমেণ্টছ কি লাগিব সম্পূৰ্ণ ডকুমেণ্টছ আপোনাৰ একদম মিনিমাম ডকুমেণ্টছ পান কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক আৰু যদি ATM আছে ATM বা চেক আছে চেক আৰু যদি ATM চেক নাথাকে তেতিয়াও আমি কৰাব পাৰিম তেতিয়াও ইমান অসুবিধা নহয় ডাউন পে'মেণ্ট কিমানৰ পৰা ডাউন পে'মেণ্ট মিনিমাম 5,000 হয় আপোনাৰ এড্ৰেছটো ভালকৈ জনাই দিব এড্ৰেছটো আমাৰ ডিমৰুগুৰি হয় নগাঁও আপোনাৰ নগাঁও ডিমৰুগুৰি নিয়াৰ কালী মন্দিৰ আছে আমাৰ সন্মুখতে কালী মন্দিৰ আছে আপোনাৰ কালী মন্দিৰৰ লগতে হয় আমাৰ আমতল পথৰ সন্মুখত হয় প্ৰথম পইচা কৰি আছোঁ এইখন গাড়ী বিহে পাব সম্পূৰ্ণ এইটো হৈছে আপোনাৰ নতুন ডিঅ' 125 মডেল আপোনাৰ নতুন আহিছে আগতে আপোনাৰ ডিঅ' 110 আছিলে এতিয়াও আছে কিন্তু এইটো আপোনাৰ নতুন 125cc আহিছে ইয়াত আপোনাৰ দুটা ভেৰিয়েণ্ট আছে এটা আপোনাৰ স্মাৰ্ট আছে য'ত আপোনাৰ ডিস্কো এভেইলেবল আছে আৰু এটা আপোনাৰ যিখিনি আপোনাৰ নন স্মাৰ্ট মানে কিলেছ নালাগে তেখেতসকলৰ কাৰণে এলয় আছে চাবি থকা আছে আৰু ধৰক চাবি নাথাকাটো এতিয়া নতুন আহিছে হণ্ডাই নতুন আনিছে তো আপোনাৰ সেইটোও ল'ব পাৰে ভাল মডেল আৰু আপোনাৰ ডাউন পে'মেণ্ট কিমানত আহি যাব ডাউন পে'মেণ্ট মিনিমাম আপোনাৰ 5999ত আহি যায় এতিয়া যিহেতু পূজা অফাৰত আৰু কিবা অফাৰ আছে নে অফাৰ আছে আপুনি হেলমেট দুটা পাব প্লাছ গিফ্ট আছে ডিলাৰৰ ফালৰ পৰা আৰু গিফ্টটো ধৰক এনেকুৱা নহয় যে কোনোবাই পাব কোনোবাই নাপায় সকলো কাৰণে এটা ফিক্স গিফ্ট আছে ডিলাৰৰ ফালৰ পৰা ঠিক আছে নেক্সট এইখন কৈ দিব এইটো হৈছে আপোনাৰ নতুন এক্টিভা 125 মডেল ইয়াত আপোনাৰ 4টা ভেৰিয়েণ্ট আছে ডিস্ক ড্ৰাম এলয় আৰু স্মাৰ্ট মানে ধৰক একে ল'ৰ পৰা একদম হাইলৈকে আছে ধৰক 1 লাখৰ পৰা আপোনাৰ মানে ষ্টাৰ্টিং আছে অন ৰোড আপোনাৰ 1,10,000লৈকে আছে আৰু ইয়াতো আপোনাৰ ডাউন পে'মেণ্ট ধৰক 4,000 5,000ৰ পৰা আহি যাব আৰু ডাউন পে'মেণ্ট ডিকৰ নিচিনা ফিচাৰ টেকন হয় না ডিস্কৰ নিচিনা মানে ধৰক যোনে আপোনাৰ ধৰক এক্টিভাটো আপোনাৰ কেনেকুৱা হয় যোনে আপোনাৰ ধৰক হেৰি বিচাৰে মানে অলপমান মানে চিম্পুলত বিচাৰে বোলে চিম্পুল লাগে তেনেকুৱা কাৰণে ধৰক এক্টিভা 125 ল'ব পাৰে প্লাছ যদি ডিস্ক লাগে তো ডিস্ক ল'ব পাৰে বোলে মোক চাবি নাথাকা অলপমান ষ্টাইলিছ লাগে তো কিলেছ ল'ব পাৰে সেই তেনেকুৱা সুবিধাখিনি দিছে আৰু অ'কে নেক্সট সেইখন কৈ দিব সেইটো আপোনাৰ ছেম মডেল হয় ফাৰ্ষ্টে যিটো দেখাইছিলোঁ ডিঅ' 125 ছেম হয় জাষ্ট আপোনাৰ কালাৰটো বেলেগ হয় হয় তেলৰ মাইলেজ কিমান দিয়ে তেলৰ মাইলেজ আপুনি 60-65 সবটো আপোনাৰ ৰেঞ্জ একেই আছে ৰেঞ্জ একেই সেইটো আপোনাৰ এক্টিভা 110 মডেল হয় ইয়াত আপোনাৰ 3টা ভেৰিয়েণ্ট আছে আপোনাৰ এক্টিভা ষ্টেণ্ডাৰ্ড আছে DLX আছে আৰু স্মাৰ্ট আছে মানে ধৰক যিটো আপোনাৰ ডিঅ'ত দেখাইছিল ন চাবি নাথাকা কিলেছ সেইটো চিষ্টেম আপোনাৰ ইয়াতো আছে আৰু নৰ্মেল আপোনাৰ হাইলজেন লাইটৰ আৰু LED লাইটৰ সুবিধাখিনিও আছে ইয়াত ফিচাৰটো এখন গুড কণ্ডিশ্যন ফিচাৰ আছে ন ছেম ফিচাৰ ছেম আৰু সেই ডাউন পে'মেণ্টটো আপোনাৰ এখনতকৈ কমেই হৈ যাব ধৰক মিনিমাম 3,000 4,000 পূজাৰ কাৰণে হয় আৰু আপোনাৰ গিফ্ট আছে চাৰ্ভিচিং ফ্ৰী 3টা চাৰ্ভিচিং ফ্ৰী থাকিব ঠিক আছে আপোনাৰ ছেম মডেল হয় যিটো আপোনাক দেখাইছিলোঁ এক্টিভা 110 মডেলটো সেইটো 110 মডেলেই হয় কালাৰ ডিফাৰেণ্ট ইয়াত আপোনাৰ 6টা কালাৰ আহি যায় 6টা আপোনাৰ ব্লেক আহে ব্লু আহে ডাৰ্ক ব্লু আহে হোৱাইট আহে ৰেড আহে গ্ৰে আহে আহি যায় আৰু তেনেকৈ ডিঅ'টো আপোনাৰ 4টামান কালাৰ আছে 4-5টা কালাৰ আছে এইটো ধৰক আপুনি দেখিলে সেইটো আপোনাৰ যেনেকৈ আপোনাৰ ব্লেকত আছে ৰেডত আছে সেইটো ধৰক ব্লু কালাৰত আহিলে সেই তেনেকুৱা এইটো ধৰক গ্ৰেত আহিলে তেনেকুৱা এইটো আপোনাৰ নতুন আহিছে SP 125 আপোনাৰ এইটো লিমিটেড এডিশ্যন হয় এইটো মডেলটো বৰ্তমান নতুন আহিছে আমাৰ তাতে আগতে আপোনাৰ SP 125 ষ্টক আছিলে
এইটো আপোনাৰ কালাৰটোৰ কাৰণে আপোনাৰ লিমিটেড এডিশ্যন হয় ইয়াৰো আপোনাৰ ডাউন পে'মেণ্ট ছেম আপোনাৰ 5000 মানতে আপুনি পাই যাব আৰু যিহেতু কালাৰটো বহুত ধুনীয়া আহিছে সিঙ্গেল মডেল ল'ব দিছে এখন এই ছিংগল ডিস্ক আহিছে আৰু ডুৱেল ডিস্ক যদি লাগে তো আপোনাৰ হোণ্ডাৰ নতুন আহিছে SP 160 তাৰ কাৰণে আপোনাৰ ডুৱেল ডিস্ক ছিংগল ডিস্ক দুটাই এভেইলেবল আছে কাষ্টমাৰৰ মানে যিটো বিচাৰে কাষ্টমাৰে আৰু তাতো আপোনাৰ ডাউন পে'মেণ্ট কমৰ সুবিধা আছে এইখনৰ তেলৰ সার্ভিস কেনেকৈ দিয়ে তেলৰটো ইয়াৰ আপোনাৰ 70-80 প্লাছ আহে আৰু ধৰক মানে যিটো আপোনাৰ কোনো বাইকত দিয়া নাই আপোনাৰ এছপিত আপোনাৰ আপুনি এভাৰেজ মাইলেজ কিমান পাই আছে আপোনাৰ এছপি মিটাৰত শ্ব' হৈ থাকে আপুনি নিজে চাব পাৰিব আপুনি কিমান মাইলেজ পাই আছে এতিয়া তো কোনো বাইকত তেনেকৈ দিয়া নাই সেম মডেল হয় এইটো সেম মডেল জাষ্ট আপোনাৰ কালাৰটো বেলেগ বেলেগ হয় এইটো ধৰক আপোনাৰ ব্লু আছে বাকি সব সেম কণ্ডিশ্যন এইখনৰ তেলৰ সার্ভিস কেনেকৈ দিয়ে সেম গাড়ী আপোনাৰ 70 প্লাছ আপুনি মাইলেজ পাব এটা কথা আপোনাৰ এইখনৰ কিবা হেণ্ডেল ফ্ৰী আছে নেকি আছে হেলমেট দুটা ফ্ৰী পাব প্লাছ গিফ্টটোতো আছে আৰু ডাউন পে'মেণ্টটো সেই 5000ৰ পৰা ষ্টাৰ্টিং হ'ব ঠিক আছে নেক্সট এখন হ'ব এইটো আপোনাৰ CD 110 মডেল হয় আপোনাৰ মাইলেজৰ কাৰণে বহুতেই ভাল ধৰক আপোনাৰ 80-90 ওচৰা-ওচৰি মাইলেজ পায় যিটো ধৰক আমি ডিলাৰ বুলি নহয় যিটো আপোনাৰ কাষ্টমাৰে নিজে পাই আছে আৰু ইয়াৰ ক্ষেত্ৰতো আপোনাৰ ডাউন পে'মেণ্ট ধৰক কম হয় আপোনাৰ 4000 মানত আপোনাৰ এখন ওলাই যাব প্লাছ আপোনাৰ হেলমেটৰটো হেলমেট আছে দুটা হেলমেট পাব প্লাছ গিফ্টটো আছে ডিলাৰৰ ফালৰ পৰা আৰু ডাউন হেলমেট ফ্ৰী আছে ন হেলমেট দুটা হেলমেট পাব আপুনি ফ্ৰী আছে ন এখন তেলৰ মাইলেজ কিমান দিয়ে তেলৰ আপুনি 80 প্লাছ মাইলেজ পাব সার্ভিসিং কেতিয়া ফ্ৰী আছে সাৰ্ভিচিং তিনিটা ফ্ৰী আছে ডাউন পেমেণ্ট কিমান পাৰ্ট লৈ ডাউন পে'মেণ্ট মিনিমাম আপোনাৰ 3999 ঠিক আছে এইটো আপোনাৰ SP 160 মডেল হয় আপোনাৰ নতুন আহিছে ইয়াত আপোনাৰ ছিংগল ডিস্ক আৰু ডুৱেল ডিস্ক দুটা ভেৰিয়েণ্টে এভেইলেবল আছে আৰু আপোনাৰ মাইলেজো ধৰক আপোনাৰ নৰ্মেলি বেলেগ 160 চিচিতকৈ আপুনি ইয়াৰ মাইলেজ তেলৰ মাইলেজটো আপুনি ভাল পাব তেলৰ ধৰক আপুনি 50 প্লাছ মাইলেজ পাব এইখনত হয় আৰু যিটো আমি কাষ্টমাৰ এইখন আপোনাৰ ছিংগল ডিস্ক হয় ডুৱেল ডিস্কটো আপোনাৰ তাত আছে সেইখন আপোনাৰ ডুৱেল ডিস্ক হয় ছেম কালাৰ আপুনি এইটো কালাৰত ছিংগল ডিস্কটো এভেইলেবল আছে ডুৱেল ডিস্কটো এভেইলেবল আছে তেলৰ মাইলেজ কিমান দিয়ে তেলৰ মাইলেজ আপোনাৰ 55 আপুনি পাব সাৰ্ভিচিং তিনিটা ফ্ৰী গিফ্টটো আছে হেলমেটো আছে এইটো আপোনাৰ ইয়াৰে হয় 125cc এইটো ধৰক যেনেকৈ 160 হয় এইটো আপোনাৰ 125cc হয় ইয়াতো আপোনাৰ দুটা আছে ডিস্ক আৰু ড্ৰাম দুটা এভেইলেবল আছে এইটো আপোনাৰ ড্ৰাম ব্ৰেকৰ হয় মাইলেজ আপোনাৰ ধৰক তাতকৈ আপোনাৰ ভাল পাব ধৰক 70-80 আপুনি মাইলেজ পাব এইখনৰ ডাউন পে'মেণ্ট কিমান লৈ যাব পাৰিব আপোনাৰ 5000 মিনিমাম 5000 প্লাছ দুটা গিফ্টটো আছে গিফ্ট এটা আছে হেলমেট দুটা আছে এইটো আপোনাৰ এক্টিভা 125 ড্ৰাম মডেল হয় এইটো দেখিছে কালাৰটো খুব ধুনীয়া আপোনাৰ ডুৱেল টোনত আছে আপোনাৰ 125 ড্ৰামত আছে এতিয়া আপোনাৰ প্ৰাইচটো ধৰক আপোনাৰটো আপোনাৰ 1 লাখৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু আপোনাৰ ইয়াৰ ডাউন পে'মেণ্টটো আপোনাৰ কম আছে 5000 এইখনতো আপোনাৰ হেলমেট ফ্ৰী আছে হেলমেট দুটা আছে গিফ্টটো পাব আপুনি প্লাছ আপুনি চলায়ো ভাল পাব হয় গিফ্টটো পাব পূজা আহিছে তেলৰ সাৰ্ভিস কেনেকৈ দিয়ে তেলৰ চাৰ্ভিছ আপুনি 55-60 হয় ঠিক আছে নেক্সট এইটো আপোনাৰ ডিঅ 110 মডেল আপোনাৰ স্মাৰ্ট হয় নতুন আপোনাৰ হোণ্ডাই নতুন লঞ্চ কৰিছে আপোনাৰ স্মাৰ্ট হয় যেনেকৈ ধৰক আপোনাৰ আমাৰ ধৰক নৰ্মেল চাবি আহে এইটো আপোনাৰ ৰিম'ট ছিষ্টেম ইয়াত আপুনি চাবিও পাই যাব ৰিম'টো পাই যাব ধৰক আপোনাৰ ৰিম'টৰ দুটা ৰিম'ট থাকে আপুনি ৰিম'টত অন অফ কৰিব পাৰে মানে এটা ধুনীয়া লুক এটা আহে আৰু ষ্টাইলিছ লুক এটা আহে ডিজিটেল মিটাৰ পাই যাব এলয় হুইল আছে সাৰ্ভিসিং কেনেকৈ সাৰ্ভিচিং ভাল সাৰ্ভিচ ভাল প্লাছ আপোনাৰ মাইলেজো ভাল হয় এইটো আপোনাৰ এক্টিভা 110 মডেল আপোনাৰ এইটো নতুন কালাৰ আহিছে ডাৰ্ক ব্লু কালাৰটো খুব ধুনীয়া কালাৰ আৰু আপোনাৰ ধৰক আপোনাৰ হেৰিও কম হয় আপোনাৰ ডাউন পে'মেণ্টটো কম আহে মিনিমাম 4000ত আপোনাৰ এইখন ওলাই যাব 4000 ডাউন পে'মেণ্টত ওলাই যাব প্লাছ ধৰক বাকীখিনি যেনেকৈ গিফ্ট আছে ইয়াতো গিফ্ট আছে দুটা হেলমেটো পাব আপুনি প্ৰত্যেক গাড়ীত দুটা হেলমেট আপুনি পাবই এখন তেলৰ সাৰ্ভিস কেনেকৈ দিয়ে তেলৰ সাৰ্ভিস বহুত ভাল আপোনাৰ ধৰক 60-65 ধুনীয়াকৈ আহি যায় মাইলেজ সাৰ্ভিসিং তিনিটা ফ্ৰী আছে সাৰ্ভিচিং তিনিটা এইটো আৰু এইটো আপোনাৰ আমাৰ ডিঅ 110 হয় ধৰক আমি যিটো আগত চাইছিলোঁ এইটো আপোনাৰ ধৰক ড্ৰামত আছে ড্ৰাম ব্ৰেক আছে কালাৰটো খুব ধুনীয়া আপোনাৰ তেলৰ মাইলেজো ভাল ধৰক ইয়াত আপুনি চুজ কৰিব পাৰে ডিজিটেল মিটাৰ ল'ব নে নলয় ডিজিটেল মিটাৰ থকাও আছে ডিজিটেল মিটাৰ নাথাকাও আছে সেইটো আপোনাৰ এইটো ভেৰিয়েণ্টত আপোনাৰ ডিজিটেল মিটাৰ নাহে তেনেকুৱা ঠিক আছে নেক্সট এখন এইটো আপোনাৰ এক্টিভা 110 মডেল ধৰক আমি যিটো আগত চাইছিলোঁ এইটো আপোনাৰ কালাৰটো বেলেগ হয় এইটো আপোনাৰ চেৰি ৰেডত আহে ঠিক তেনেকৈ আপোনাৰ গ্ৰে আহে ডাৰ্ক ব্লু আহে আপোনাৰ ব্লেক আহে আপোনাৰ হোৱাইট আহে ৰেড আহে ৰেডটোতো গম পাইছেই আৰু এটা নৰ্মেল ব্লু এটা আছে সেইটো কালাৰটো এভেইলেবল আছে মানে আমাৰ এতিয়া বৰ্তমান গোটেইখিনি কালাৰ এভেইলেবল আছে আমাৰ তাত এইটো আপোনাৰ SP 160 মডেল হয় আপোনাৰ নতুন আহিছে ইয়াত আপোনাৰ ছিংগল ডিস্ক আৰু ডুৱেল ডিস্ক দুটা ভেৰিয়েণ্টে এভেইলেবল আছে আৰু আপোনাৰ মাইলেজো ধৰক আপোনাৰ নৰ্মেলি বেলেগ 160 চিচিতকৈ আপুনি ইয়াৰ মাইলেজ তেলৰ মাইলেজটো আপুনি ভাল পাব
তেলৰ ধৰক আপুনি 50+ মাইলেজ পাব এইখনত হয় হয় আৰু যিটো আমি Single কাষ্টমাৰ disc double disc এইখন আপোনাৰ ছিংগল ডিস্ক হয় ডুৱেল ডিস্কটো আপোনাৰ এই তাত আছে সেইখন আপোনাৰ ডুৱেল ডিস্ক হয় ছেম কালাৰ আপুনি এইটো কালাৰত ছিংগল ডিস্কো এভেইলেবল আছে ডুৱেল ডিস্কো এভেইলেবল আছে তেলৰ মাইলেজ কিমান দিয়ে তেলৰ মাইলেজ আপোনাৰ ছেম আপোনাৰ 50 ধৰক আমাৰ ধৰক বেলেগৰ নিচিনা ধৰক ছাৰ্ভিচ বেলেগত চেলছ বেলেগত তেনেকুৱা নহয় আমাৰ লগতে আছে ধৰক আপুনি ইয়ালৈ যেনেকৈ গাড়ীখন নিবলৈ আহে ভালকৈ গাড়ীখন নিব আহে তেনেকৈ ইয়াতে আপোনাৰ আমাকো পাব ছাৰ্ভিচটো আপুনি ভালকৈ কৰিব পাৰিব ইয়াতে কোনো অসুবিধা নহয় ধৰক অসুবিধা হ'লে আমিও আছোঁ আমি চাই দিব পাৰিম বুকিঙৰো অপশ্যন আছে বোলে ধৰক আপুনি দেৰিকৈ হ'ব তো আপুনি আগতীয়াকৈ আমাৰ অফিচ নম্বৰ আছে আপুনি বুকিং কৰিলে সোনকালে আহি ছাৰ্ভিচিংটো আপুনি কৰাই যাবহি পাৰিব নম্বৰ মতে